মানে ভিডিঅ'টো বঢ়িয়া ষ্টাইলত কৰিম তহঁতে আহি পালিয়ে দীপেন দা ক'ত ধৰি আহিলি এই কি গাড়ী থকা মানুহ সোনকালেহে পাবা লাগে চাইকেল লৈ সোনকালে পাইছো সি আহি সি অহাই নাই নহ'বা সি গাড়ী থকা মানুহটো ধুমা আহিব লাগে নালাগে এইবিলাক হয় আকৌ কথাটো সোনকালে আহিব লাগে ভিডিঅ' বনোৱাই নহ'ব নহ'বা আজিও আজি এনেকৈ হ'লে কেনেকৈ হ'ব দেৰি হ'ব এই আহিলে আহি পালে আপুনি ইমান দেৰি কিয় ইমান দেৰি বোলে কি কবি বুজিছ আজিকালি চৰকাৰে যে কি নিয়ম কানুন কিছুমান উলিয়াইছে ভাই পেট্ৰল ডিজেলৰ দাম একেবাৰে দিনক দিনে বাঢ়ি গৈছে সেইটো বাৰু সঁচা কথা সেইটো হয় সেইটো কাৰণে মই চাইকেলখনকে লৈ আহিছো কিনো বাইক চলাবি আকৌ পইচাই নাথাকে ৰাইট কথা কৈছে আকৌ ইমান দাম বঢ়াইছে সেই নহ'ব নহয় এনেকে সোনকাল কৰিব লাগিছিলে সোনকাল কৰিব লাগে না আমি ভিডিঅ' বনাব লাগে না বাৰু যা হওক দেচোন বাৰু কি হ'ল তুমিতো একে ডিগ্ৰীলৈ পাছ কৰিছিলা মামাইতো একদম বুলেট দিম বুলি কৈছিলে কি হ'ল পিছত বুলেটৰ কথা নক'ব মোক বিয়াত খং উঠে বুলেট দিয়া কি হ'ল এহাই গতি এতিয়া তেওঁ হয়তো তেল ভৰাবা মোৰ মানুহজনীক বেছিহে তেল ভৰাব সতি না নহ'বা নক'ব এনেকুৱা কথা হ'ল বুলি কান্দিলে গৈছিলে হেও ভিডিঅ' বনাম বুলি কিয় কান্দিছে শুনি আছে চব কথা মামাৰ কথা মোক নকবি যা দুদিনমানৰ পিছত এনেই দাম কমাব মামাই নকমাই দা মানুহটো শেষ কৰি পেলাব তেতিয়াও দাম নকমাই দা ভিডিঅ' বনাই নেকি তেতিয়া ভিডিঅ' বনাব ৰখি আছে ইটালী আপুনি কিয় কান্দিছে আকৌ মই কান্দিছো তাৰমানে কি জানো তোক কিন্তু বাইকখন দিলেহেঁতেন তেল ভৰাবই পইচা নহ'লহেঁতেন সেইটো খাবৰ কাৰণে কিন্তু পইচা নাথাকে তেল কোনো ক'ব ভৰাবি সেইটো কাৰণে ময়ো কান্দিছো জীবন